চাটনিটো বহুত লোকে বনাব জানে, কিন্তু বহুত লোক আছে এতিয়াও চাটনি কেনেদৰে বনাই শিকিবলৈ চেষ্টা কৰে। সেয়েহে ভাবিলোঁ মই এটা চাটনি আপোনালোকৰ সন্মুখত আগবঢ়াবলৈ। যিহেতু আমৰ ছিজন আৰু আমৰ চাটনি খাই বহুত ভাল লাগে, গতিকে আহকচোন মই কেনেদৰে বনাওঁ চাই লওক। পদিনা লৈছোঁ মই, নহৰু এটা, জলকীয়া 4টা লৈছোঁ মই একদম পকা পকা চাই, আৰু অকণমান ধনিয়া লৈছোঁ। আৰু এইটো আমটো কিন্তু বহুত ডাঙৰ হয়, কিন্তু গোটেইটো নিদিওঁ মই, আধাহে দিম। আৰু এইখিনি গোটেইখিনি মই নহৰুকেইটা বাকলি গুচাই লওঁ, আৰু আমটো কাটি লৈ মই চাটনি বনাবৰ কাৰণে বাকীখিনি কৰি আছোঁ। নহৰুখিনিও গুচাই ল'লোঁ, আমখিনিও কাটি ল'লোঁ। এতিয়া মই ধুই ল'ম। মই ধনিয়া, পদিনা, জলকীয়া, নহৰু আৰু আম পাতাত দি ল'লোঁ। এতিয়া পিচি ল'ম মই। আপোনালোকে মিক্সাৰ গ্ৰাইণ্ডাৰতো পিচি ল'ব পাৰে, কিন্তু পটাত পিচিলে বেছি টেষ্ট আহে আৰু। নিমখ দি ল'লোঁ মই সোৱাদ অনুযায়ী। মোৰ চাটনি পিছা হৈ গ'ল। এই চাটনিটো ভাতৰ লগত খাবলৈ বেছি ভাল লাগে, কিন্তু আপোনালোকে যদি খাব বিচাৰে ৰুটি, পৰঠা, পুৰিৰ লগত খাব পাৰে। আজি চাটনিটো আপোনালোকৰ কেনেকুৱা লাগিলে জনাব নাপাহৰিব, আৰু এবাৰ ঘৰত বনাই খাব নিশ্চয়। এনেদৰে আৰু নতুন ৰেচিপি আপোনালোকৰ মাজলৈ আনি থাকিম। ধন্যবাদ।